সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ত ইউইন এপ্লিকেশ্যনত চাৰ্টিফিকেট কেনেকৈ জেনেৰেট কৰে, তাৰ লগতে ছেশ্যন ছাইটত ভেকচিনেশ্যন হোৱাৰ পিছত কিমানখিনি ভেকচিনেশ্যন হ'ল নহ'ল সেই গোটেইখিনি আমি কেনেকৈ ডাউনলোড কৰিব পাৰোঁ সেই বিষয়ে ডিটেইলছ আলোচনা কৰিম। তাৰ লগতে ইউইন ভেকচিনেশ্যন চাৰ্টিফিকেটছ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি বাই হনাৰেবল CM ছাৰৰ যিটো প্ৰগ্ৰাম আছে, সেই প্ৰগ্ৰামৰ কাৰণে আমি লাইন লিষ্ট কেনেকৈ তৈয়াৰ কৰিম তাৰ বিষয়ে ডিটেইলছ আমি আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল পালে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আগৰ ভিডিঅ'বিলাক যদি আপুনি চোৱা নাই তেতিয়া ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব পাৰিব। আমাৰ CM ছাৰে এই প্ৰগ্ৰামটো উদ্বোধনী কৰিব 2 অক্টোবৰ তাৰিখে। সেই প্ৰগ্ৰামৰ কাৰণে আমি লাইন লিষ্টিং বনাব লাগে। তাতে 2 লাখ ইউইনৰ চাৰ্টিফিকেট ডিজিটেলি লঞ্চ কৰিব। CM ছাৰে এটা ক্লিক কৰিব, সেই এটা ক্লিকৰ জৰিয়তে প্ৰত্যেকটো বেনিফিচিয়াৰীলৈ চাৰ্টিফিকেট ডাউনলোড কৰিবলৈ এটা মেছেজ যাব। সেই মেছেজত লিংক যাব। এই লিংকৰ থ্ৰুতে কি কৰিব, চাৰ্টিফিকেট ডাউনলোড কৰি ল'ব পাৰিব। গতিকে এই ছিষ্টেমৰ কাৰণে আমি এই লিষ্টখন আমি বনাই দিব লাগিব। লিষ্ট অফ বেনিফিচিয়াৰীজ হো এচিভড FIC ইন 25-26। তো যোনটো মাহৰ পৰা দিছে, হয়তো জানুৱাৰীৰ পৰা বা এপ্ৰিলৰ পৰা, যোনটো মাহৰ পৰা দিছে আপোনালোকে এই লিষ্টখন বনাই চেণ্ড কৰিব লাগিব। গতিকে আমি প্ৰথমে চাওঁ ইউইন এপ্লিকেশ্যনত আমি চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব পাৰোঁ আৰু লাইন লিষ্টিং কেনেকৈ ডাউনলোড কৰিব পাৰোঁ। ইয়াতে আমি ANMৰ লগইন আইডিত আমি লগইন কৰি লৈছোঁ। লগইন কৰাৰ পিছত এটি ইণ্টাৰফেচ আহে, সেইটো আপোনালোকে জানে। ইয়াতে লেফ্ট হেণ্ড ছাইডত ইয়াতে ভেকচিনেটেড বেনিফিচিয়াৰিজ বুলি আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ছেশ্যন ছাইটটো চিলেক্ট কৰি ল'ব। কোনটো ছেশ্যনৰ এগেইনষ্টত আপুনি লাইন লিষ্টটো ডাউনলোড কৰিব। গতিকে ছেশ্যন ছাইট চিলেক্ট কৰাৰ পিছত ইয়াতে ফ্ৰম ডেট টু ডেট, কোনটো ডেটৰ পৰা কোনটো ডেটলৈকে আপুনি লাইন লিষ্টখন ডাউনলোড কৰিব। ইয়াতে ছাপ'জ যদি জানুৱাৰী মাহটো ডাউনলোড কৰে তেতিয়াহ'লে জানুৱাৰী 1 জানুৱাৰী টু 1 ফেব্ৰুৱাৰী। ইয়াতে আমি 1 মাহৰ ডাটাহে ডাউনলোড কৰিব পাৰোঁ, 1 মাহৰ বেছি নোৱাৰোঁ। ইয়াতে দিয়া আছে ফিল্টাৰ্ড বাই লাষ্ট উইক, লাষ্ট 15 days, লাষ্ট মান্থ, অগষ্ট, জুলাই এনেকৈ দিয়া আছে। এনেকৈহে আমি ডাউনলোড কৰিব পাৰিম। এইখিনি ডেটটো চিলেকশ্যন কৰাৰ পিছত লাইন লিষ্টখন ইয়াতে আহি গৈছে। যিমানটা বেনিফিচিয়াৰী ভেকচিনেট হৈছে আহি গৈছে ইয়াতে। তেতিয়া আমি কি কৰিম, ডাউনলোডত ক্লিক কৰি দিম। ডাউনলোডত ক্লিক কৰাৰ লগে লগে আমাৰ ডাউনলোড হৈ গৈছে। ডাউনলোড হোৱাৰ পিছত আমি অ'পেন কৰি লৈছোঁ। এইটো হৈছে সেই ডাউনলোড কৰা লাইন লিষ্টটো। ইয়াতে গোটেই ডিটেইলছ আছে। এইখিনি চাওক, আপোনালোকে এইটোৱে চাব MR1 পোৱা যিখিনি বেনিফিচিয়াৰী আছে সেইখিনি ল'ব পাৰিব। বাকী যিবিলাক ব্লেংক আছে সেইবিলাক নল'ব। কমপ্লিট যিখিনি পাইছে। ইয়াতে আৰু এটা কথা, MR1 ইয়াতে দেখাই আছে, কিন্তু বাকী এণ্টিজেনবিলাক দেখুওৱা নাই। তো এইখিনি যদি পোৱা নাই তেতিয়া আপোনালোকে কি কৰিব, ইউইনত চাৰ্চ কৰি পেলাই এইখিনি ডেট ভৰাই দিব পাৰিব। এই বাচ্চাটোৱে MR1 পাইছে, আমি চাৰ্চ কৰি চাওঁ। বেবী অফ মাছুদা খাতুন, মোবাইল নম্বৰটো লৈছোঁ মই। মোবাইল নম্বৰটো লৈ পেলাই ওপৰত যিটো চাৰ্চ বাটন আছে ইয়াতে ক্লিক কৰিব। মোবাইল নম্বৰ দি আমি চাৰ্চ কৰিম। মোবাইল নম্বৰটো ইয়াতে দি দিব। দিয়াৰ লগে লগে বেবী অফ মাছুদা খাতুন ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে সেই বাচ্চাটোৰ ডিটেইলছ আহি গৈছে। ইয়াতে চাওক, বাচ্চাটোৰ গোটেইবিলাক ডেট দি আছে। MR1 দি আছে, JE1 দি আছে, পেণ্টা1, কমপ্লিটেড বেছড অন হিষ্ট্ৰী ৰেকৰ্ডছ। ইয়াতে গোটেইখিনি ৰেকৰ্ডছ আছে। ইয়াতে আমি কি কৰিম, এই ৰেকৰ্ডটো আমি ভেৰিফাই কৰিম কেনেকৈ, ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰিব।
এনেকৈ যোনটো বাচ্চাৰ কাৰণে চাৰ্টিফিকেট ডাউনলোড কৰিব এইটো প্ৰচেছে হ'ব। মোবাইল নাম্বাৰটো লৈ পেলাই ইয়াতে মোবাইল নাম্বাৰ দি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে এনেকৈ আহি যাব। তাৰপিছত ডাউনলোড চাৰ্টিফিকেট ক্লিক কৰি দিয়াৰ লগে লগে চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। চাৰ্টিফিকেট ডাউনলোড হৈ গৈছে। এইটো হৈছে সেই বেনিফিচিয়াৰীৰ চাৰ্টিফিকেট। এতিয়া কথাটো হ'ল বাচ্চাটোৰ নাম ইয়াতে বেবী অফ মাছুদা খাতুন আছে। যদি বাচ্চাটোৰ নাম দিয়া আছে, নিশ্চয় দিয়া আছে, তে সেই বাচ্চাটোৰ নামটো আমি চেঞ্জ কৰিব লাগিব। সেইটো কেনেকৈ কৰে সেইটো মই দেখুৱাই আছোঁ পিছত। তো গোটেই বাচ্চাটোৰ ডিটেইলছটো ইয়াতে আমি ভেৰিফাই কৰিব লাগিব। OPB বাৰ্ডোজখিনি দিয়া আছে গোটেইকেইটা, পেণ্টা 1, OPB 1 গোটেইখিনি দিয়া আছে। গোটেইখিনি চেক কৰাৰ পিছত আপোনালোকে ফাইনেল কৰিব যে এইটো আমি লাইন লিষ্টিঙত ভৰাব পাৰোঁ নে নাই। চব ধুনীয়াকৈ দিয়া আছে, গতিকে আমি এইটো লাইন লিষ্টিঙত ভৰাব পাৰোঁ। এতিয়া বাচ্চাটোৰ নামটো আমি কেনেকৈ চেঞ্জ কৰিম। বাচ্চাটোৰ নাম এতিয়া এনেকুৱা হ'ব পাৰে, বাচ্চাটোৰ নাম বা ছেক্স মেল নে ফিমেল কেতিয়াবা ভুল হৈ যাব পাৰে। তেতিয়া আমি কেনেকৈ এডিট কৰিম। এডিট কৰিবলৈ হ'লে আমি মোবাইল নাম্বাৰটো দি দিম। ইয়াতে মোবাইল নাম্বাৰ দি চাৰ্চ কৰিম। চাৰ্চ কৰি দিয়াৰ লগে লগে বাচ্চাটো আহি যাব। তো এইটো হৈছে বেবী অফ মাছুদা খাতুন। ইয়াতে পেনৰ নিচিনা চিম্বল এটা আছে, এই চিম্বলটোত ক্লিক কৰি দিয়াৰ পিছত বেবীটোৰ নামটো আমি ইয়াতে চেঞ্জ কৰি দিব পাৰোঁ। ডেট অফ বাৰ্থ যদি চেঞ্জ কৰিব লাগে, মেল ফিমেল, ৱেইট, যদি মোবাইল নম্বৰটো চেঞ্জ হৈছে, নতুনকৈ মোবাইল নম্বৰ দিব বিচাৰে, তেতিয়া মোবাইল নম্বৰটো এটা 2 টাইমছ এড কৰিব লাগিব। কৰাৰ পিছত ইয়াতে নেক্সট মাৰিলে, নেক্সটত ক্লিক কৰাৰ লগে লগে ANM আৰু মোবাইল নম্বৰত এটা OTP যাব। সেই OTP ফিল কৰাৰ লগে লগে ৰেকৰ্ডটো আপডেট হৈ যাব। এইখিনি আপডেট কৰাৰ পিছত আমাৰ গোটেই ডিটেইলছটো কি হৈ যাব, কাৰেক্ট হৈ যাব। তাৰপিছত এইটো আমি সেই লাইন লিষ্টিঙত ভৰাই দিব পাৰিম। এতিয়া কথাটো হ'ল, এই লাইন লিষ্টিং আমি এপ্লিকেশ্যনৰ পৰা যদি আমি ডাউনলোড কৰি ভৰাই থাকোঁ এক্সেল ছিটৰ পৰা, তেতিয়া আমাৰ ইয়াতে এক্সেল ছিট এটা মাহৰহে ওলায়। গতিকে আপুনি এটা মাহৰ ওলাই পেলাই ইয়াৰ পৰা আপুনি চাই এটা এটাকৈ ভেৰিফিকেশ্যন কৰাটো অকণমান দিগদাৰ পাব। গতিকে তাতকৈ সুবিধাজনক ব্যৱস্থাটো হ'ব যে RCS ৰেজিষ্টাৰ আছে আপোনালোকৰ। RCS ৰেজিষ্টাৰ এটা মাহত বা জানুৱাৰী মাহত কিমানটা MR1 বাচ্চাই MR1 কমপ্লিট কৰিছে, সেই বাচ্চাকেইটা আপুনি উলিয়াই লওক। তাতে মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰ লৈ পেলাই আপুনি ডাইৰেক্টলি ইয়াতে চাৰ্চ কৰি দিয়ক। মোবাইল নম্বৰ দি পেলাই ইয়াতে চাৰ্চ কৰক। চাৰ্চ কৰি দিয়াৰ লগে লগে বাচ্চাটো আহি যাব, ক্লিক কৰক। মোবাইল নম্বৰ দি বাচ্চাটো আহি গৈছে। ইয়াতে ডাইৰেক্ট ডাউনলোড চাৰ্টিফিকেট ডাউনলোড হ'ব। তো ইয়াৰ পৰাই আপোনালোকে কি কৰিব, গোটেইটো চাৰ্টিফিকেটখন চাই ল'ব। কাৰণ এই চাৰ্টিফিকেটখনে যেতিয়া আমাৰ CM ছাৰে লাঞ্চ কৰাৰ পিছত এই চাৰ্টিফিকেটখন সেই বেনিফিচিয়াৰীৰ মোবাইলত গুচি যাব। গতিকে চাৰ্টিফিকেটখন ইনকমপ্লিট যদি হয়, তেতিয়াহ'লে বেয়া দেখাব না। সেইকাৰণে আমাৰ চাৰ্টিফিকেটখন আমি আগতে ভেৰিফাই কৰি ল'ম, ভালদৰে ভেৰিফাই কৰিব দিছে। সেইকাৰণে গতিকে গোটেইকেইটা এণ্টিজেন যাতে ডেটবিলাক আমি ইয়াতে চাই ল'ম, কমপ্লিট হ'ব লাগিব। যদি কোনোবা এটা এণ্টিজেন টিক মাৰা আছে, তেতিয়া সেইটো নিদিব। তো ইয়াতে চব ধুনীয়াকৈ ডেটবিলাক আছে। ইয়াতে আমি এইটো কি কৰিম, বাচ্চাৰ নামটো বেবী অফ মাছুদা খাতুন, এইটো আমি চেঞ্জ কৰি ল'ম। চেঞ্জ কৰাৰ পিছত আমাৰ কমপ্লিট হৈ যাব। তো এইটো আমি দিব পৰা অৱস্থাত আছোঁ। নামটো চেঞ্জ হোৱাৰ পিছত তেতিয়া আমি কি কৰিম, এইটো আমি সেই এক্সেল ছিটত ভৰাই দিম। সেইটো কেনেকৈ ভৰাম, এনেকৈ এক্সেলত ওলাই ল'ব। যদি লেপটপ বা কম্পিউটাৰত কৰিব পাৰিলে বেছি ভাল হ'ব। চিৰিয়েল নাম্বাৰ, নেম অফ ডিষ্ট্ৰিক্ট, নেম অফ ব্লক, এইখিনি ভৰালে। নেম অফ ছাব চেণ্টাৰ, নেম অফ দ্য চাইল্ড হু হেজ এচিভড FIC, নামটো চাৰ্টিফিকেটৰ পৰা পাই যাব। ইয়াতে নাম আছে। তাৰপিছত মাদাৰ নেম, গোটেইখিনি ইয়াতে আছে। মাদাৰ নেম আছে। তাৰপিছত ভেকচিনেশ্যন ডেট, ইয়াতে ডেট অফ বাৰ্থ আছে, মেল। তাৰপিছত ভেকচিনেটেড বাই ANMৰ নাম আছে, ছেশ্যন ছাইটৰ নাম আছে,
এই গোটেইখিনি ইয়াতে দিব লাগিব, ভৰাই দিব। মাদাৰ নেম, ডেট অফ বাৰ্থ মই কৈছোঁ এইখিনি। ইউএন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰটো আপুনি চাৰ্চ কৰিছে সেই নাম্বাৰটো ইয়াতে ভৰাই দিব। ইউএন ৰেফাৰেঞ্চ আই ডি, এইটো বহুতে বিচাৰি নাপায়। তো ইউএন ৰেফাৰেঞ্চ আই ডি কোনটো? এই প্ৰথম যিটো আই ডি আছে এইটো হৈছে ৰেফাৰেঞ্চ আই ডি, তো এইটো ভৰাই দিব। ইউএন ৰেফাৰেঞ্চ নাম্বাৰ ক'লোৱে। ভেকচিনেটৰ নেম, তাতে এনৰ নাম আছে, ভৰাই দিব। ছেশ্যন ছাইটৰ নাম ইয়াতে আছে, আকৌ দেখুৱাই দিছোঁ। এইটো হৈছে ভেকচিনেটেড বাই এএনএমৰ নাম, আৰু এইটো হৈছে ভেকচিনেশ্যনৰ ছাইটৰ নামটো আপোনালোকে ভৰাই দিব। ভৰাই দিয়াৰ পিছত এই গোটেইকেইটা যিমানটা আছে কমপ্লিট হোৱাৰ পিছত আপোনালোকে এইটো প্ৰিণ্ট আউট কৰি ল'ব। প্ৰিণ্ট আউট কৰাৰ পিছত সেই বেনিফিচাৰীৰ মাকে ইয়াতে ছিগনেচাৰ কৰি দিব লাগিব, বা গাৰ্জেনে ছিগনেচাৰ কৰাৰ পিছত এই কপিটো লাইন লিষ্টিংটো কমপ্লিট হ'ব। কমপ্লিট হোৱাৰ পিছত এইটো আমি ডিষ্ট্ৰিক্টত জমা দিব লাগিব। এইখিনি আছিলে লাইন লিষ্টিংটো আমি কেনেকৈ বনাম। বেষ্ট ৱে সেইটোৱে হ'ব যে RCS ৰেজিষ্টাৰত মান্থ ৱাইজ কিমানটা FIC কমপ্লিট হৈছে সেইখিনি আমি মোবাইল নাম্বাৰখিনি দি পেলাই চাৰ্চ কৰি এনেকৈ চাৰ্টিফিকেটখন উলিয়াই লৈ আমি কি কৰিব লাগে, সেই লাইন লিষ্টখন বনালে বেছি আমাৰ কাৰণে ইজি হ'ব। নহ'লে যদি সেই এক্সেল ছিটলৈ যায় তেতিয়াহ'লে অকণমান প্ৰব্লেম হ'ব আৰু সেইটো লেণ্ডি প্ৰচেছ হ'ব। কিন্তু এক্সেল ছিটটো সেইটো আপোনালোকে জানি থ'ব যে কেনেকৈ এক্সেল ছিট আমি ডাউনলোড কৰিব পাৰোঁ, কাৰণ এটা ছেশ্যন ছাইটত মাহটোত বা সপ্তাহটোত কিমানটা বেনিফিচিয়াৰীয়ে ভেকচিনেট কৰিছে সেইখিনি আমি এক্সেল ছিটৰ পৰা আমি চাব পাৰোঁ। লাইন লিষ্ট বনোৱাৰ আগতে কনফাৰ্ম কৰি ল'লে গোটেইকেইটা এণ্টিজেন যাতে চাৰ্টিফিকেটত থাকে, কমপ্লিট থাকে, নেম যাতে ভুল হৈ নাথাকে, আৰু বাকীখিনি ডিটেইলছ, ডেট অফ বাৰ্থ যাতে ধুনীয়াকৈ থাকে। এইখিনি আছিলে আজিৰ ভিডিঅ'ত। যদি কিবা আপোনালোকে বুজি পোৱা নাই তেতিয়া কমেণ্টত জনাব। যদি ইউনিয়নৰ ক্ষেত্ৰত বেলেগ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈকে সামৰিছোঁ, ধন্যবাদ।